নমস্কাৰ, মোৰ ইউটিউব চেনেললৈ আপোনালোকক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। মোৰ ভিডিঅ'বিলাক চাই যদি আপোনালোকে ভাল পায়, প্লিজ লাইক কৰিব, কমেণ্ট কৰিব এণ্ড ছাবস্ক্ৰাইব কৰিব। আজিৰ ভিডিঅ'ত শিকিম আমি অতি সহজতে দহি গুঠাৰ পদ্ধতি। দহি গুঠিবলৈ আজি মই এখন নতুন ফুলাম গামোচা লৈছোঁ। আপোনালোকে চাদৰত, শাৰীত, গামোচাত যিকোনো য'তে দহি গুঠাৰ সুবিধা থাকে বা আপোনালোকে গুঠিব বিচাৰে তাতে গুঠিব পাৰিব। এয়া মই ওলাই থকা সূতাৰ পৰা প্ৰায় 1 চেণ্টিমিটাৰৰ মূৰে মূৰে এনেকৈ গাঁঠি যাম। এয়া দেখিছেনে, মই দুই চাইডে ধুনীয়াকৈ গাঁঠি মাৰি ল'লোঁ। গোটেইখিনি একেধৰণে গাঁঠি মাৰি লৈছোঁ। দুভাগ কৰি লৈ অকণমান মোহাৰি লৈ গাঁঠি মাৰি দিছোঁ, দুটা দুটা গাঁঠি দিছোঁ। এতিয়া আমাক লাগিব সূতা, তাৰ বাবে লৈছোঁ মই চিল্ক সূতা, অকণমান মোটা চাইজৰটো লৈছোঁ। মই এটা সূতায়ে ব্যৱহাৰ কৰিম, এটা কালাৰৰ, যিহেতু ইয়াতে বগা কালাৰ আছেয়ে। মই ৰেড কালাৰ লৈছোঁ। তাৰপিছত লৈছোঁ এখন বহী, মোৰ পুৰণা বহী আছিল সূতা জুখিবলৈ। আপোনালোকে চাই যাওক ভালকৈ। আপোনালোকে যেতিয়া সূতাখিনি এনেদৰে ঠিক কৰি ল'ব, তেতিয়া হিচাপ কৰিব কেইবাৰ লয়। মই ইয়াতে 30 বাৰমানকৈ ঘূৰাই লৈছোঁ, তেতিয়াহে গোটেইখিনি দহি গুঠা সমান হ'ব। এয়া মই লৈ ল'লোঁ। সূতাখিনি ঠিক কৰা হৈ গ'ল। এতিয়া মই এইখিনি এখন কেঁচিৰে কাটি উলিয়াই ল'ম। তাৰপিছত লাগিব আমাক এটা ডাঙৰ বেজী, কিন্তু মোৰ তাত ডাঙৰ বেজী নাছিলে, সেইকাৰণে মই মোৰ এটা ক্লিপ লৈছোঁ। ক্লিপৰ সহায়েৰেও কৰিব পাৰি, চাই যাব আপোনালোকে। বেজীত আমি যেনেদৰে সূতা সোমাই লওঁ, ঠিক তেনেদৰে ক্লিপৰ মাজত মই সূতা সোমোৱাই লৈছোঁ। আগতে যে মই দেখুৱাইছিলোঁ আপোনালোকক, গোটেইখিনি দুভাগ কৰি লৈ সূতাখিনি গাঁঠি মাৰি থৈছিলোঁ, সেই গাঁঠি মাৰা সূতা এটা এটাৰ মাজত মই এইখিনি এতিয়া ঠিক কৰি লোৱা চিল্ক সূতাখিনি সোমাই দিছোঁ। আমি যিমানটো দীঘল কৰিব বিচাৰোঁ সিমানটো আমি দহি যিমানখিনিলৈকে দীঘল কৰিব বিচাৰোঁ সিমানখিনিলৈকে সূতাখিনি ঠিক কৰি ল'লেই হ'ল। ভালদৰে সূতাখিনি ঠিক কৰি ল'ব লাগিব, সমান কৰি ল'ব লাগিব। মই এইটো পদ্ধতিতে দহি গুঠোঁ। বহুতে বহুত ধৰণৰ পদ্ধতিত দহি গুঠিব পাৰে। মই যিহেতুকে ৰঙা ৰঙৰ সূতা লৈছিলোঁ, ৰঙা ৰঙৰ সূতাই ব্যৱহাৰ কৰিছোঁ, সেইকাৰণে ৰঙা ৰঙৰ সূতাইদি মই এইখিনি বান্ধি ল'ম।
আপোনালোকে এই গামোচাখন মন কৰিছেনে? বগা আৰু ৰঙা ৰঙৰ সূতায়েদি বোৱা। এই গামোচাখনত যিহেতুকে বগা ৰঙৰ সূতা ওলাই আছে অলৰেডি, সেইকাৰণে মই ৰঙা ৰঙৰ সূতা ব্যৱহাৰ কৰিছোঁ দহি গুঠিবলৈ। আপোনালোকে নিজৰ ইচ্ছামতে আপোনালোকৰ কাপোৰ অনুযায়ী, কাপোৰ ৰঙৰ অনুযায়ী আপোনালোকে বেলেগ বেলেগ ৰঙৰ সূতা ব্যৱহাৰ কৰিব পাৰে, দহি গুঠিব পাৰে। দেখাত টান যেন লাগে, কিন্তু নিজে একবাৰ কৰি চালে সহজে হয়। ময়ো আগতে জনা নাছিলোঁ, মোৰ শাহু মায়ে শিকাইছে মোক দহি গুঠিবলৈ। এয়া মই আপোনালোকক ভালদৰে আকৌ গুঠি দেখুৱাইছোঁ, ভালকৈ চাই যাব। দহি গুঠোঁতে আমি চুটি কৰিবও পাৰোঁ, দীঘল কৰিবও পাৰোঁ, সেইখিনি নিজৰ লগত কথা। আপোনালোকে দীঘল কৰিব বিচাৰিলে আৰু অকণমান দীঘলকৈ দিলে হ'ল সূতাখিনি, আৰু চুটি কৰিব বিচাৰিলে আৰু চুটি কৰিলে হ'ল। এয়া দেখিছেনে মই কেনেদৰে কৰি লৈছোঁ, কেনেদৰে এতিয়া বান্ধি দিম। এইবিলাক কাম কৰিবলৈ আচলতে বহুত ধৈৰ্য লাগে। আপোনালোকে এটা কথা মন কৰিব, যেতিয়া দহি গুঠা সম্পূৰ্ণ হৈ যাব, গোটেইকেইটা গুঠা হৈ যাব, তেতিয়া কেঁচিৰে ভালদৰে গোটেইকেইটা সমান কৰি ল'ব, তেতিয়াহে দেখাত ভাল হ'ব। এয়া ফাইনেলি মোৰ গামোচাখন দহি গুঠা পূৰা হৈ গ'ল। ভাল লাগিছেনে? কমেণ্টত জনাবচোন। আৰু মোৰ ভিডিঅ' চাই যদি ভাল লাগিছে বা অকণমান কিবা অলপ শিকিছোঁ ভিডিঅ'টোৰ পৰা বুলি যদি ভাবিছে, প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে লাইক কমেণ্ট কৰি দিব। ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকলৈ বহুত বহুত ধন্যবাদ। আকৌ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে।